নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বন্ধাকবিৰ ৰেচিপি। বন্ধাকবিৰ পকৰি মই কেনেকৈনো বনাওঁ চাওকচোন আহক। বন্ধাকবিৰ পকৰি বনাবলৈ মই বন্ধাকবি এইদৰে কাটি লৈছোঁ মিহি মিহিকৈ। এয়া দেখিছে, মই এনেকৈ কাটি লৈছোঁ। তাৰপিছতে বন্ধাকবিখিনিত মই এইদৰে কাটি থোৱা পিঁয়াজ দি লৈছোঁ। পিঁয়াজখিনিও মিহি মিহিকৈ কাটি লৈছোঁ। তাত নিমখ দি দিছোঁ সোৱাদ অনুসৰি। তাতে অকণমান হালধিও দি দিলোঁ। আপোনালোকে বন্ধাকবি যিমানখিনি লয় তাৰ অনুযায়ী বস্তুখিনি দিব, নিমখ হালধি দিব। আৰু তাতে মই দিলোঁ জলকীয়া গুড়ি। আপোনালোকে যদি জ্বলা খাই ভাল পায় তেনেহ'লে দিব পাৰে, নহ'লে জলকীয়া গুড়ি নিদিলেও হয়। আৰু দি লৈছোঁ মই জিৰা গুড়ি অলপ। তাৰপিছত মই দিম ধনিয়া গুড়ি। ধনিয়া গুড়ি দি লৈছোঁ এইদৰে। তাৰপিছতে দিম মই ইয়াত বেচন। আপোনালোকে যিমানখিনি বন্ধাকবি লয় তেনেদৰে বেচন দিব। আৰু বন্ধাকবিৰ পকৰিকেইটা ক্ৰিস্পি হ'বলৈ তাতে মই দিম ময়দা। এনেদৰে ডাঙৰ চামুচেৰে 2 চামুচ ময়দা দি লৈছোঁ মই। আপোনালোকে চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। এইদৰে মই এতিয়া এইখিনি বন্ধাকবিখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। এয়া দেখিছে, পকৰি বনাবলৈ ৰেডি। গৰম কেৰাহী এটাত এইদৰে ৰিফাইন তেল দি পকৰিখিনি মই ভাজি ল'ম। আপোনালোকে গেছটো বেছি হাইও নকৰিব বা বেছি ল'ও নকৰিব, মিডিয়ামত ৰাখিব। এইদৰে মই ভাজি ল'ম গোটেইখিনি পকৰি। এনেকৈ হাতে দিয়ে দিছোঁ, তেতিয়া শ্বেপকেইটাও ভাল হয় পকৰিকেইটাৰ, সেইবাবে মই হাতে দিয়ে দিলোঁ। এইদৰে মই ভাজি লৈছোঁ। এয়া পকৰি হৈ গ'ল। টমেটো কেচাপৰ সৈতে মই এয়া পৰিৱেশন কৰিছোঁ। আপোনালোকে একাপ চাহৰ লগত ধুনীয়াকৈ এই পকৰি খাব পাৰে, বৰ সোৱাদ লগা হয়। এইদৰে ঘৰতে আপোনালোকে বনাবচোন। লগতে ভিডিঅ'টো চাই কেনে পালে জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।